welcome to my YouTube channel Prashant Vlogs. বহুত দিনৰ মূৰত পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি মোৰ ভিডিঅ'টো এনেকুৱা হ'ব, গৰমৰ দিন কোনো ধৰণৰ ভিডিঅ' বনাবলৈ মই টপিক বিচাৰি পোৱা নাই, তাতে ঘূৰিবলৈ ইমান এটা মন যোৱা নাই, ৰ'দৰ বতৰ তামাম গৰম, সেইটো কাৰণে ঘৰতে আছোঁ। আৰু মোৰ এখন বাইক আছে, বাইকখন বহুত দিনেই ধোৱা নাই, বহুত লেতেৰা হৈ গৈছে, মই দেখাম বাৰু সম্পূৰ্ণ দৃশ্য। সেইকাৰণে ভাবিলোঁ আমাৰ ওচৰতে এটা ৱাশ্বিং চেণ্টাৰ আছে, তাতে গৈ মোৰ বাইকখন ধুম আৰু গোটেই পৰিৱেশটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে এটা লাইক কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি পাৰে আপোনালোকৰ বন্ধু বান্ধৱসকলৰ মাজত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব কিন্তু নাপাহৰিব। এই দুখনে হ'ল মোৰ বসন্তী, এখন হ'ল স্কুটি, এখন ইমান মৰম নকৰোঁ, পুৰণা হ'ল, প্ৰায় 2016 চনতে লোৱা। এইখন মোৰ মৰমৰ বাহনখন, এয়া চাওকচোন, বহুত দিন মই ধোৱা নাই, কিমান লেতেৰা হৈ আছে চাওকচোন চকাবিলাক। তাকে এইবিলাক মই তেল দিছিলোঁ, মানে মবিল দিছিলোঁ চেইনত, তাকে লেতেৰা হৈ এইবিলাক মানে বহুত লেতেৰা হৈ আছে, এইবিলাক ধুবলৈ যাওঁ। লগতে মোৰ বাইকখন চাওক, এয়া বহুত লেতেৰা হৈ আছে, মই তাকে আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ লেতেৰা হৈ আছে আপোনাৰ, তাকে মই ধুবলৈ যাওঁ, চাওকচোন কিমান লেতেৰাকৈ ৰাখিছোঁ, মৰম কমি গৈছে ইহঁতৰ ওপৰত, কিমান কেয়াৰ ল'ম, উপায় নাই, বৰষুণ দিয়ে থাকে আকৌ ৰ'দ দিয়ে, সেইটো কাৰণে সোনকালে লেতেৰা হ'ব লৈছে, তাকে ধুবলৈ যাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক। কলেজ পাৰটো এটা ৱাশ্বিং চেণ্টাৰ আছিলে, তাত মই ধুব নোৱাৰিলোঁ, তাত গাড়ী বাইক মানে একদম ঠাহ খাই আছে, তাত যদি মই ধুবলৈ দিলোঁহেঁতেন বহুত সময় লাগিলেহেঁতেন। এইটোৱে হৈছে ৱাশ্বিং চেণ্টাৰ, এইটো আছে চৌধপুনীয়াত, আমাৰ ঘৰৰ পৰা প্ৰায় 5 কিলোমিটাৰমান হ'ব দূৰত্ব। ৱাশ্বিং চেণ্টাৰটো আছে চৌধপুনীয়াত, ইয়াৰ পৰা বিপুৰীয়ালৈ বেছি দূৰ নহয়। এয়া আমাৰ কলেজ পাৰত দুটা আছে, সেই দুটাতে মানে পূৰা বিজি, সেইটো কাৰণে মই ইয়ালৈ আহিলোঁ। এয়া সুধি চাই লওঁ কাৰেণ্ট আছে বা নাই। অঁ ভাইটি, হ'বনে, ধুব পাৰিমনে বাইক? হা কেলৈ? অঁ, তাৰপৰা সেই বিপুৰীয়াত আছে ন ধোৱা? আছে ন? ইয়াতো মটৰটো বেয়া বোলে, সেইটো কাৰণে ইয়াতো বাইক ধোৱা নহ'ব। মই যাব লাগিব এতিয়া বিপুৰীয়া, যিহেতু বিপুৰীয়ালৈ ইয়াৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ আছে, সেইটো কাৰণে বিপুৰীয়াতে গৈ মই মোৰ বাইকখন ধোৱা ব্যৱস্থাটো কৰি লওঁ, কাৰণ বহুত লেতেৰা হৈ আছে, সাংঘাতিক লেতেৰা হৈছে, মানে কি ক'ম আৰু। ব'লক তেন্তে বিপুৰীয়ালৈকে যাওঁ। আমি আহি বিপুৰীয়া পালোহি। ৱাশ্বিং চেণ্টাৰ এটা এডোখৰতে আছিলে, এইটো ৱাশ্বিং চেণ্টাৰ, ইয়াত তাকে ধুৱে নে নুধুৱে সুধি ল'ব লাগিব মই, যদি ধুৱে ধুম। অঁ দাদা, বাইক ধুব ইয়াত সেই আছেনে? ৱাশ্বিং চেণ্টাৰটো মানে গাড়ী ভিৰ আছিলে, সেইটো কাৰণে তাতো ধুব নোৱাৰে, ইয়াতে সুধি চাই লওঁ ধুব পাৰিবনে। এই আগৰটোত ইয়াতো এখন ধুই আছে, তথাপিও যদি ইয়াত ধুবলগীয়া হয় ৰখিয়ে দিম, লাগিলে ধুইয়ে যাম। বাইক ধুব গাইজ, আজি বাইক ধোৱা নহ'ব যেন লাগিছে, কাৰণ মই কলেজ পাৰটো চালোঁ, চবতে গাড়ী ফুল হৈ আছে। তাৰপৰা মই বিপুৰীয়া আহিলোঁ, সেই চৌধপুনীয়াত আহিছিলোঁ, চৌধপুনীয়াত মটৰটো বেয়া বোলে, তাতে কাৰেণ্টো নাই। তাৰপৰা এতিয়া বিপুৰীয়া আহিলোঁ, বিপুৰীয়াত মই 3টা জেগাত সুধিলোঁ ন, 3টা জেগাত সুধিলোঁ, 3টা জেগাতে মানে এটাত গাড়ী ৱাশ্বিং কৰি আছিল, আৰু এটাত তোমাৰ গাড়ী ফুল হৈ আছে, আৰু এটাত ক'লে কাৰেণ্ট নাই। এতিয়া আহি মই এইটো বদতি ৰোডত আছোঁ, বিপুৰীয়া বদতি ৰোড। ইয়াতে তাকে চাওক, ইয়াতে মই কাৰ ৱাশ্বিং চেণ্টাৰ এটা ফ্ৰণ্টত বহি আছোঁ, মোৰ নিজৰ বাইকতে বহি আছোঁ, ইয়াত বাইকতে আছোঁ। যেতিয়া কাৰেণ্ট আহিব
তেতিয়া সিহঁতি ধুই দিম বুলি কৈছে তথাপি ৰখি আছোঁ দেখাইছোঁ ৰ'ব এই ৱাশ্বিং চেণ্টাৰটোৰ ফ্ৰণ্টতে মই বাইকত বহি আছোঁ অপেক্ষা কৰি আছোঁ কাৰেণ্টলৈ ৱাশ্বিং চেণ্টাৰটোৰ নাম ডিটেইলিং ষ্টুডিঅ' এই ৱাশ্বিং চেণ্টাৰটো আছে বিহপুৰীয়াৰ বদতি ৰোডত তথাপিও চাওঁচোন কিমান দেৰি হয় কাৰেণ্ট আহিলে মই মোৰ বাইকখন ধুম আৰু মই সুধিছিলোঁ ভাইটিটোক যে এই বাইক ধুলে কিমান টকা ল'বা বুলি সুধিছিলোঁ কৈছে 70 টকা ল'ম বুলি ঠিকে আছে বেছি দাম নহয় যদি কাৰেণ্টটো আহে তেনেহ'লে ধুম যদি কপালত আছে তেনেহ'লে মই মোৰ বাইকখন ধুব পাৰিম যদি কাৰেণ্ট নাহে আৰু বেছি সময় ইয়াত অপেক্ষা নকৰোঁ ঘৰতে ধুমগৈ আৰু শেষত সেইটোৱে সিদ্ধান্ত ল'লোঁ আৰু অৱশেষত কাৰেণ্ট আহিল মোৰ বাইকখন ধুবলৈ লৈ গৈছে ভাইটিজনে তাকে কপাল ভাল বুলিয়ে ক'ব লাগিব নিজকে মই তাকে সকলোখিনি আপোনালোকক দেখাম গাড়ী এখনো ধুই আছিলে তাকে মুখখন ধুই দিবলৈ ৰিকুৱেষ্ট কৰিলোঁ হ'ব ধুই দিম বুলি কোৱাৰ কাৰণে হ'ব আৰু ধুই পিনি গৈ আছোঁ ঘৰলৈ কাৰেণ্ট নাই সেইকাৰণে এতিয়া গেম এটা আৰম্ভ হৈছে কাৰেণ্ট নাই কাৰেণ্ট একেবাৰে নাই মানে আপোনাৰ বা দুঘণ্টা হ'বলৈ হ'ল কাৰেণ্টে নাই এইটো তামিলনাডুৰ পৰা আহিছে খেলুৱৈ এয়া এইটো আমেৰিকাৰ পৰা আহিছে এইটো আমেৰিকা এইপিনে আহিলে এইটো ক'ৰ পৰা আহিছা তুমি মহাৰাষ্ট্ৰ ওচৰৰে লোকেল খেলুৱৈ আমাৰ তুমি ক'ৰ পৰা আহিছা বাংলাদেশ তুমি চাই দিয়া কেলা ইয়াত চাম নাই তোমাৰ তেতিয়াহ'লে আমাৰ বগা নহয় জানো কোলা খোলা নি মই বগাহে মাৰিলোঁ তুমি ক'ব লাগে ল'ৰা পিৰ' প্লেয়াৰ দেখোন অকণমান জাপানৰ নেকি চাইনিজ মোৰ ওচৰতকেইটা উলিয়া তোমাৰ ঘঁহি ঘঁহি গৈছে মোৰ ওচৰতকেইটা দেখা বহুতে চাব ন ইয়ে মাৰিব কি হৈছে মোবাইল এই চেভ লাগে শ্বট বুলি কয় আহিলে মাল পৰিব গাঁতত আহিলা ললিপপটো এতিয়া গাইছ এতিয়া মই ৱাশ্বিং চেণ্টাৰতে আছোঁ কপালে টানিছিলে বাইকখন ধুবৰ কাৰণে কিন্তু কাৰেণ্টে নাটানিলে কাৰেণ্ট যোৱা এতিয়া প্ৰায় এঘণ্টা বেছি হ'ল ইয়াতে বহি কেৰমতো খেলিলোঁ এতিয়া আমি এটা কাম কৰোঁ বিহপুৰীয়াতে নয়নতৰা বুলি এখন ৰেষ্টুৰেণ্ট আছে তালৈকে যাওঁ কিবা এটা খাই লওঁ কি খাম কি নাখাওঁ সকলোখিনি আপোনালোকক দেখাম কি ক'ব আজি মোৰ কপালে বেয়া অলপমান ফূৰ্তি লাগি গৈছিলে বাইকখন ধুম বুলি কিন্তু কাৰেণ্টটোৱে নামানিলে সেইটোৱে দুখ তথাপি আমি এতিয়া উঠোঁহে ইয়াৰ পৰা ব'লা গাইছ আমি বৰ্তমান আহি নয়নতৰা ৰেষ্টুৰেণ্ট পালোঁহি এখন নয়নতৰা আমি ভিতৰলৈ সোমাই যাওঁ এটা গাইছ আমি এই পৰেছে চিকেন বিৰিয়ানী খাই ভাল পাওঁ বুলি কোৱাৰ কাৰণে চিকেন বিৰিয়ানী দুটা অৰ্ডাৰ দিলোঁ ফুল প্লেট 200 টকা আপোনালোকে ইয়ালৈ আহিব পাৰে পৰিৱেশটো বহুত ধুনীয়া এইটো পৰেছ গুড মৰ্ণিং বাৰু অলপ পিছত আকৌ আহি আছোঁ
পৰেশ কেনেকুৱা লাগিলে আজি আল্টিমেট ভাল লাগিলে বাইক ধোৱা হ'লে আমাৰ নহ'লে ঘৰতে বাইকখন ধুম বুলি ভাবিছোঁ লাষ্টটো তাতে ধোৱা হ'ব ঘৰত ধোৱা হ'ব বেলেগ তাইও সহায় কৰি দিব অলপ সহায় কৰি দিবি নাই মই ঘৰলৈ যাম সহায় কৰি নিদিয় ৰুমত শুমগৈ আৰু সহায় কৰি দিব নালাগে লগত থাকিলেই হ'ল মই ধুম বাৰু এইবিলাক কাৰেণ্টৰ ওপৰত আশা নকৰোঁ আৰু তাতকৈ নিজে ধুৱাই ভাল ঘৰতে দেই অঁ হৈছে এমটিনেছ নেকি হৈছে হৈছে গম পাইছোঁ গম পাইছোঁ মানে নিজৰ জ্ঞানটো বিলাই দিব হয় হয় ভাল হৈছে এই এমটিনেছ একদম মজা মই মজালে চবেই পঢ়াব তাত পোৱা গাইজ বৰ্তমান আমি নয়নতৰাৰ পৰা আহিলোঁ আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ বাই বাই